নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ অসমৰ যিখন বন বিভাগত নিযুক্তি ওলাইছে এইখন কেনেকৈ এপ্লাই কৰিব। সো ইয়াত চাওক মুঠ যিখন পদৰ সংখ্যা আছে 2741 জন আছে। ইয়াত আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত কিমানটা পদ আছে এইখন এডভান্টেজ আপোনালোকে ভালদৰে চাই ল'ব। বুজিছে 264 পোষ্ট ফৰ ফৰেষ্ট গাৰ্ড 1 or 1226 post for forest guard. So ইয়াত সকলোবিলাক দিয়া আছে। সো ইয়াত অলপ স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব 23/1/2023 এটা ষ্টাৰ্ট হৈছে আৰু 6/2/2023 লৈকে এটা এপ্লাই চলিব। ইয়াত দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফিজ। ইয়াত এটা কথা গুৰুত্বপূৰ্ণ যে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াত আপোনালোকে পে কৰিব নালাগে। ইয়াত সম্পূৰ্ণ ফ্ৰী হয়, আপোনালোকে সকলোৱে এপ্লাই কৰিব। সো ইয়াৰ কাৰণে যিমান কেইটা আৰু কি এলিজিবিলিটি আছে আপোনালোকে স্ক্ৰল ডাউন কৰি চাই ল'ব। ইয়াত পে স্কেল দিয়া আছে 14,000 পৰা 60,000 লৈকে দিয়া থাকিব। সো বন্ধুসকল আমি গোটেইখিনি আপোনালোক পঢ়ি দেখুৱাব নোৱাৰোঁ, আপোনালোকে স্ক্ৰল ডাউন কৰি চাব, ডিছক্ৰিপশ্যনত PDF লিংক দিয়া থাকিব। সো বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মই এটা কথা আপোনালোকক কৈ দিওঁ, যিসকলে চেনেলটোত নতুন আহিছে তেওঁলোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট যে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনত প্ৰেছ কৰি দিব। এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' সকলোতকৈ আগত আপোনালোকে পাই থাকিব। সো বন্ধুসকল তাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই আপোনালোক ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি আহিব পাৰিব। ইয়াত অহাৰ পিছত আপোনালোকে চিম্পলি ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো অপেন হৈ যাব। ইয়াত চাওক আপোনালোকে আপোনাৰ যিখন বেছিক কিছুমান ডিটেইলছ ইয়াত দিব লাগিব। আপোনালোকৰ প্ৰথমে দিয়া আছে কেণ্ডিডেট নেম, যিটো অপশ্যন আছে কেণ্ডিডেট নেমটো আপোনালোকে দিব লাগিব। ইয়াত ওপৰত দিয়া আছে অল দ্য মাৰ্কছ উইথ ৰিড এট্ৰাষ্টিক, মানে যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে এইবিলাক কম্পালচাৰি কৰিবই লাগিব, কম্পালচাৰি হয় এইবিলাক। প্ৰথমে নাম দিব লাগিব, তাৰপিছত দেউতাকৰ নাম, ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ নাম ইয়াত দিব লাগিব, ষ্টাৰ মাৰ্ক দিয়া আছে। মোবাইল নাম্বাৰ এখন দিব লাগিব। এক্সচেঞ্জ এক্সচেঞ্জ নম্বৰ এইটো মেণ্ডেটৰী নহয়, দিলেও হ'ল নিদিলেও হ'ল। ইয়াত হায়েষ্ট কোৱালিফিকেশ্যনছ আপোনাৰ কি আছে, পষ্ট মেট্ৰিক, গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন, HS। ইয়াত এটা কথা চাওক যে ক্লাছ 6ৰ পৰা আপুনি ইয়াত এপ্লাই কৰিব পাৰে। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে জেণ্ডাৰ যিখন আছে জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয় চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা কেটাগৰীটো চিলেক্ট কৰি ল'ব। আপুনি জেনেৰেল হয়, ST OBC যি আছে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত তলফালে চাওক আপোনালোকৰ ইয়াত দিব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থত DDMMYYY ফৰ্মেটত আছে। দিয়াৰ আধাৰ নম্বৰ দিলে হ'ব, নিদিলে হ'ব। দিয়াৰ চেক বক্স ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি পপ-আপ উইণ্ড' শ্ব' কৰিব। কৰাৰ পিছত আপোনালোকে চিম্পলি ডাইৰেক্ট ইয়াত আপোনালোকৰ এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইখন চাব পাৰিব। ইয়াত ভেৰিফাইড বুলি দিয়া আছে, প্ৰফাইল হেজ বিন ৰেজিষ্টাৰ্ড উইথ ৰিকুৱাৰমেণ্ট বৰ্ড। ইয়াত আপোনাৰ এই নম্বৰটো আপুনি কপি কৰি দিব বা স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। তেতিয়া আপুনি মই ইয়াত কপি কৰি চিম্পলি গো টু লগইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনাৰ চাওক ৰিকুৱাৰমেণ্ট ID যিখন আছে সেইখন আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব। ইয়াত অল অপশ্যন দি আছে যে মোবাইল নাম্বাৰ বা আপোনাৰ ডেট অফ বাৰ্থৰ জৰিয়তে আপুনি লগ ইন কৰিব পাৰে। ইয়াত আপোনালোকে মোবাইল নাম্বাৰো দিব পাৰে, যিখন মোবাইল নাম্বাৰ তাত দিছিলে সেইখন দিব পাৰে, বা আপুনি যদি বিচাৰে ডেট অফ বাৰ্থ দি পেলাই আপুনি লগ ইন কৰিব পাৰে। চ' মই ইয়াত মোৰ যিখন আছে মই বহুৱাই দি আপোনালোকক দেখুৱাই দি আছোঁ। চিম্পলি লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত লোডিং লৈ পেলাই আপোনাৰ বেছিক ডিটেইলছবিলাক ওপৰত শ্ব' কৰিব। মই এইবিলাক ব্লাৰ কৰি দিছোঁ। দিয়াৰ পিছত ইয়াত চাওক আপুনি যিমানকেইটা এপ্লাই কৰিব বিচাৰে এই সকলোকেইটা ইয়াত দিয়া আছে। আপুনি যদি আপোনাৰ গ্ৰেজুৱেশ্যনত যিবিলাক হয় এপ্লাই কৰিব পাৰে, সকলো পোষ্ট ইয়াত দিয়া আছে। আপুনি যোনটো এপ্লাই কৰিব বিচাৰে সেইখিনি চাই আপোনালোকে চিম্পলি এপ্লাইত ক্লিক কৰি দিব। ইয়াত চাওক এডভাৰটাইজমেণ্ট ৰিকুৱাৰমেণ্ট ফৰ 26 পোষ্ট এইটো হয়, 2741 পোষ্ট এইটো হয়। 2 নম্বৰ যিটো আছে সেইটোত মই এপ্লাই কৰিম, তাৰ কাৰণে মই এপ্লাইত ক্লিক কৰিম আৰু ইয়াক ক্লিক কৰি দিছোঁ। ইয়াত অলপ লোডিং লৈ আছে চাৰ্ভাৰটো। এপ্লাইত ক্লিক কৰাৰ পিছত আছে 4টা ষ্টেপ আছে। ষ্টেপ 1 কুৱেশ্যনছ, ষ্টেপ 2 পোষ্ট চিলেকশ্যন, ষ্টেপ 3 পাৰ্চনেল ডিটেইল, আৰু ষ্টেপ 4 একাডেমিক ডিটেইলছটো আপোনালোকে দিব লাগিব। প্ৰথমে আছে কুৱেশ্যনছ, ডু ইউ হেভ NCC চাৰ্টিফিকেট? যদি আছে চাৰ্টিফিকেট ইয়েছ দিব। দিয়াৰ পিছত আপোনালোকে চুজ চাৰ্টিফিকেট ক্লিক কৰি চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এইটো 200 KB ভিতৰত হ'ব লাগিব।
ডু ইউ হ্যাভ ড্ৰাইভিং লাইসেন্স ভেলিড ড্ৰাইভিং লাইসেন্স যদি আছে আপোনালোকৰ ইয়েছত ক্লিক কৰি আপোনালোকে চুজ ড্ৰাইভিং লাইসেন্সটো ইয়াত আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত এইটো 200 KB ভিতৰত হ'ব লাগিব কৰাৰ পিছত আপোনালোকে সিম্পলি মোৰ নাই মই নো কৰি দিছো আপোনালোক থাকিলে ইয়েছ কৰি দিব আৰু আপলোড কৰিব সেভ এণ্ড প্ৰসেছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত সেকেন্ড স্টেপটো আহি যাব সেকেন্ড স্টেপত আপোনালোকৰ পোষ্টবিলাক দি আছে আপুনি গ্ৰেজুৱেচন হিচাপে গ্ৰেজুৱেচন যদি আছে বা আপোনাৰ কোৱালিফিকেশন লগত কোন কোন পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব ইউ আৰ এলিজিবল ফৰ দা ফলোইং পোষ্ট ইয়াত আপোনাৰ যে এই তিনিটা পোষ্টৰ কাৰণে আপুনি বা যিখন ক্যান্ডিডেট এপ্লাই কৰিব তাৰ যোগ্য হয় বুলি বা আপোনাৰ ইয়াত শ্ব' কৰিব এখন দুখন চাৰিখন শ্ব' কৰিব পাৰে তাৰ পৰা আপোনালোকে যেগেটা সিলেক্ট কৰিব ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলফালে চাব ইয়াত আপোনালোকে দিয়া থাকিব আপোনালোক পোষ্ট সিলেক্ট কৰক মটো এতিয়া হোৱা নাই এটো লোডিং লৈ আছে তলত চাওক আপোনালোকে দিয়া আছে ইয়াত এটা মই এটা সিলেক্ট কৰিছো এটা ইয়াত আহিছে ওপৰৰ পৰা এটা নাইকিয়া হৈ গৈছে মই আকৌ এটা সিলেক্ট কৰিছো আপোনালোকে বিচাৰিলে তিনিটা সিলেক্ট কৰিব পাৰে বা জনকেইটা আপোনাৰ ইচ্ছা মানে আপোনাৰ এটাৰ ওপৰতো আপুনি সিলেক্ট কৰিব পাৰে সিলেক্ট কৰাৰ পিছত আপোনাৰ সেভ এণ্ড প্ৰসেছত ক্লিক কৰি দিব সক মই দুটা সিলেক্ট কৰি লৈছো মই এটো AFPF মই এটো সিলেক্ট কৰি কোনমি সেভ এট প্ৰসেস ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত 3 নম্বৰ অপশনটো খোল কৰি ইয়াত চাওক পার্মানেন্ট রেসিডেন্স সার্টিফিকেট এটো এক্সট্রা মার্ক দিয়া নাই আপলোড কৰিলে হ'ব নকৰিলে হ'ব 200 KB হ'ব লাগিব এস পুরো আপোনালোকে এটা দিব লাগিব আপলোড কৰি 200 KB দিব ভিতৰত হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সার্টিফিকেট এবিলাকো ম্যান্ডেটৰি নহয় দিলে হ'ব নদিলে হ'ব তাৰ পিছত আপোনালোকৰ যে দি আছে কি আছে ফটো আপোনালোকৰ দিব লাগিব ফটোটো আপোনালোকৰ 450 KB ৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰ আপোনালোকৰ যিখন সিগনেচাৰটো আপলোড কৰিব লাগিব তাৰপিছত এসক তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত নেশনালিটি ইণ্ডিয়ান সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে ৰিলিজিয়াছ যিখন ধৰ্ম হয় আপোনালোকৰ ইছলাম হিন্দুইজম খ্ৰীষ্টিয়ানিটি যি আছে সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াৰ আপোনালোকৰ পার্মানেন্ট এড্ৰেছ আৰু correspondent address so permanent address টা আপোনালোকে ফিল কৰাৰ পিছত ইয়াত যখন বক্স আছে এটো ক্লিক কৰি দিলে আপোনালোকে সেম আহি যাব আৰু ইয়াত চাওক আপোনালোকৰ একাডেমিক ডিটেইলছ ক্লাস 10th ৰ ডিটেইলছ আছে ক্লাস 12 আৰু গ্ৰেজুৱেচন সো প্ৰথমতে আপোনালোকে ক্লাস 10 টা ফিল কৰিব এডিশনাল কোৱালিফিকেশন ডিটেইলছ যদি থাকে দিব লাগিব আৰু যদি নাই দিব নালাগে দিয়াৰ পিছত আপোনালোকে সিম্পলি সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন আপোনাৰ ফৰ্মটো খোল খাব আৰু এইখন আপোনাৰ ফৰ্ম ইয়াত চাওক প্ৰিভিউ ইট অপচন প্ৰিভিউ আপোনালোকে চাই পিলে আপোনালোকে তলত স্ক্ৰল ডাউন কৰি চাব কোডেখিনি আপুনি এটাকৈ ভালকৈ চাব যদি সকলো ঠিক আছে তেন্তে কনফাৰ্মত ক্লিক আৰু যদি ঠিক নাই তেন্তে ব্যাকত ক্লিক কৰি আপোনালোকে কাৰেকচন কৰি ল'ব পাৰে সো সকলো ঠিক থাকিলে আপুনি কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত পপআপ উইন্ডো ইয়াত কনফার্মেশন বিচাৰিছে ওকে কৰি দিলে হ'ল ওকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি যাব 4 ডিজিটৰ এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ সেন্ড কৰিব ইয়াত ওটিপি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনাৰ যিখন ফৰ্ম সেইখন সম্পূৰ্ণ হৈ গল আপোনাক আপোনাৰ হোম পেজলৈ উভতাই নিব ওয়েট কৰক মই ইয়াত দেখাই দিছো ইয়াত চাওক আপোনাৰ হোম পেজত উভতাই আছে ইয়াত আপুনি একনলেজমেন্ট ফৰ্ম এখন আপুনি ক্লিক কৰিলে আপোনাৰ ডাউনলোড হৈ যাব সো আজিৰ ভিডিও ইমানতেই পৰৱৰ্তী ৰৈ থাকক